সব বহি যা আৰু মোৰ পৰা যিমান বাচি থাকিব পাৰ বাচি থাক তহঁতি মোক ক তহঁতি পৰীক্ষাৰ পাছত ঘৰত কি কি কৰিলি ছাৰ মই ক্লাব হাউচ ডাউনলোড কৰি পেলাই ঘৰতে ফেক কাজিয়া ফেক বিয়া চালো ছাৰ মই 10 টকাৰ কেবি 25 টকাত খালো ছাৰ মই মামাৰ ঘৰ যাম বুলি ভাবিছিলো যাবলৈ নাপালো গৰুহঁত তহঁতক সুধি আছো কি তহঁতি কৈ আছ কি তহঁতি কোনোবাই স্কুলখনক মিছ কৰিলি নে স্কুলত থকা বাইদেউবিলাকক মিছ কৰিলি নে মোৰ নিচিনা হেণ্ডছম মানুহ এটাক মিছ কৰিলি নে ব্লা 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 সেইবিলাক ক'ব লাগে নে তহঁতি সব মানে একেবাৰে অপৰ্দাৰ্থ তহঁতি সব মনে মনে বহি থাক আৰু যিমান পাৰ মোৰ পৰা বাচি থাক ৰিজাল্ট আহি গ'ল তহঁতৰ মই এতিয়া চবকে দি দিম চবেই উশাহ ৰখাই বুকু ফিন্দাই বহি থাক তহঁতি গোটেই বছৰটো পঢ়াৰ নামত কি কি কৰিছিলি আজি চবৰে আগতে ওলাব তহঁতি শুনি চাগে মনত বহুত আঘাত পাবি নাপাবও পাৰ কাৰণ তহঁতৰ লাজ নাই তথাপিও তহঁতৰ ৰিজাল্ট বহুত বেয়া হৈছে যিমানেই বেয়া নহওক তহঁতৰ নিজৰ সম্পত্তি নিজৰ হাতত পাই যাবি চবৰে বহি মই এতিয়া দি দিম কাৰোবাৰ যদি বহীত কিবা ভুল থাকে নিজে ৰেড পেনেদি ঠিক কৰি ঘৰলৈ লৈ যাবি কাৰণ মোৰ ইমান সময় নাই BGMI খেলিবলৈ আছে মোৰ আৰু কাইলৈ মাৰ বাপেৰৰ পৰা চাইন কৰাই লৈ ঐ নিতম কি ভাবিছ পাছ কৰিবি জানো তই মোৰ দৰকাৰ নাই পাছ কৰিলেও ফেইল কৰিলো কাৰণ মই এনেও টিকটক ষ্টাৰ বনিম বেন হ'ল ন আৰে জান আজিকালি ইনষ্টাগ্ৰামতো টিকটক বনাব পাৰি ন বেলেগ আৰু অঁ কথা চলিছে ন ল এইটো এইটো কি ছাৰ ডিমটো নিচিনা দিছে কাৰণ তই শূন্য পাইছ সেইকাৰণে ডিম বনাই দিছোঁ আৰু মোৰ পৰা যিমান বাচি থাকিব পাৰ বাচি থাক মই ভাবিছিলো ছাৰে তাক আলুগুটি দিছে কথা একেটাই শূন্য আৰু আলুগুটি এইটো ল পাপু নিজৰ ৰিজাল্ট লোকৰ বহি চাই থাকিব নালাগে এইটো কি ছাৰ অকল 10 নম্বৰ ইমানেই পাইছ নেকি তোৰ আহিব পাৰে কাৰণ তই নিজৰ নামটো ভুলকৈ লিখিছ নিজৰ বাপেৰৰ নাম মাৰৰ নাম পৰিয়ালৰ নাম তাৰিখ চব ভুলকৈ লিখিছ আৰু মোৰ পৰা যিমান বাচি থাকিব পাৰ বাচি থাক এইটো ল পেটুৱা নিজৰ বহীখন চাই ল এখন কি ছাৰ অকল 0 লিখা আছে আৰু লগতে লিখা আছে 100 টকা ফাইন দিব লাগিব মানে এইটো কেনেকুৱা ধেমালি গৰু এইটো কোনো ধেমালি নহয় এইটো সত্য হয় তোৰ চব উত্তৰ ভুল আৰু তই 100 পেজ ভৰি উত্তৰ লিখিছ ইমান পেজ চাওঁতে চাওঁতে মোৰ হাত বিষ হৈ গ'ল তথাপিও এটা উত্তৰ শুদ্ধ নাপালোঁ চব ভুল ইমান কষ্ট কৰিছোঁ 100 টকা লাগিবই ন চাহ খাবলৈ মই BGMI খেলিবও নাপালোঁ মনে মনে সম্পূৰ্ণ পইচা জমা দি দিবি আৰু যিমান পাৰোঁ মোৰ পৰা সিমান বাচি থাকিবি মই বছক মাতি আনিম চাই ল'ব চিংৰা তই এতিয়া থিয় হৈ যা এতিয়া তোৰ ৰিজাল্ট দিম এনেও তই পাছ মই পাছ হ'লো নাই হোৱা বহি থাক চাহ তই 25 নম্বৰ পাইছ একো নহয় তোৰ দুখ মই বুজি পাইছো দে চিঙৰাই খাই দিম আজি তয়ো থিয় হৈ যা দীপক হয় ছাৰ নম্বৰটো তই 2হে কম পালি আৰু দুখনমান নকল মাৰি দিয়াহেঁতেন পাছ কৰি গ'লিহেঁতেন তই আপুনি কেনেকৈ গম পালে নকলৰ কথা ছাৰ চব গম পাওঁ মই জহনি যোৱা মাষ্টৰ হয় তোৰ এইটো ল তয়ো ফেইল ঐ চাপৰি থিয় হৈ যা ছাৰ মই পাছ কৰিছোঁ হয় কৰিছ দে খালি লাষ্টৰ পৰা অকল এটা ল'ৰাহে তোতকৈ কম নম্বৰ পাইছে বাকী চবেই তোতকৈ বেছি নম্বৰ পাইছে বহি যা তয়ো ফেইল হেড ছাৰ আহি গ'ল সেয়া ছাৰ হেড ছাৰ আহক ছাৰ ভিতৰলৈ আহক ছাৰ গুড মৰ্ণিং অল ষ্টুডেণ্টছ তহঁতৰ কাৰণে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ আছে প্ৰথমতে কোনটো শুনিবি ছাৰ এটা কাম কৰক বেয়াটোকে শুনাওক ৰিজাল্টটো শুনি এনেও মনটো বেয়া ইয়াতকৈ আৰু কি বেয়া হ'ব ছাৰ এটা কাম কৰক দুইটাই শুনাই দিয়ক তাৰপিছত মই ভাবি পেলাই ক'ম কোনটো ভাল কোনটো বেয়া তহঁতৰ অনলাইন ক্লাছবিলাক আকৌ ষ্টাৰ্ট কৰা হ'ব সেইকাৰণে চৰকাৰে তহঁতৰ হাতত এটা মোবাইল দিব এইটোতো ভাল খবৰ ছাৰ এটা কাম কৰক বেয়াটো কওক সেইটো হৈছে তহঁতি পৰীক্ষাৰ পাছত মোবাইলটো আকৌ ঘূৰাই দিব লাগিব